নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি চাগে আপোনালোকে ভাবিছে এখন কাহিনীৰ ভিডিঅ'টো আৰম্ভ কৰিলে হয় এইটো এটা আমি গিফ্ট হিচাপে কাহিনীখন আনিছোঁ ভিডিঅ'টো কিন্তু শেষলৈকে চাব দেই আৰু গিফ্টটো কিয় ল'লো গম পালেই নহয় আপোনালোকে আমি ওলাইছোঁ এখন বিয়া খাবলৈ আৰু এয়া ওলাই মেলি চাওক আমি ৰেডি ভইচ অভাৰ দিবলগীয়া হ'ল কাৰণ ক্লিপ লওঁতে মই কথা কৈয়ে ক্লিপ লৈছিলোঁ কিন্তু কি হ'ল জানো মাতটো নোলালে সেইবাবে মই ভইচ অভাৰে দিছোঁ আকৌ আৰু মোৰ এইবিলাক ভিডিঅ'ৰ পৰা আপোনালোকৰ একো লাভ নহয় জানো বাৰু কিন্তু ডেইলি ব্লগ হিচাপে আৰু বেলেগনো কি থাকিব ক'ৰবাত যোৱা ফুৰিবলৈ যোৱা খোৱা এইবিলাকে আৰু য'ত যেনেকৈ যাওঁ ডেইলি ব্লগ হিচাপে আপোনালোকলৈ আগবঢ়াম আপোনালোকে তেনেকৈ মৰম দিব আৰু এইটো আমাৰ সম্পত্তি মানে ছাতিটো আকৌ লগ নেৰে আৰু এৰিবই বা কিয় যিহে ৰ'দ দিছে বিয়াখন দূৰত নহয় বাৰু ওচৰতে আছিল আৰু ইয়াত ডাইৰেক্ট একদম আমি পালোহি বিয়া মৰম লগা কইনাজনী আমাক চফ দিলে তাৰ পাছত অলপ সময় বহি মেলি আমাক খাবলৈ মাতিলে আৰু আমিও খালোগৈ আৰু সৰু কইনাজনীক ধুনীয়াকৈ সজাই দিছে জুবলিয়ে আপোনালোকে তাইক আগৰটো ভিডিঅ'ত চাই চিনি পাইছেই চাগে এতিয়া এইখিনি জেগা যে দেখিছে কইনাক বহাই কিবা কিবি নিয়ম কৰা হ'ব কিন্তু পোৱালীজনীয়ে আগতীয়াকৈ বহি ল'লে আৰু এয়া কইনাক আইতাকে উলিয়াই নিলে ঠাই অনুসৰি পিছে নিয়মবোৰ বেলেগ বেলেগ হয় আমাৰ ইয়াত যেনেকৈ হৈছে আপোনালোকক তেনেকৈ দেখুৱাইছোঁ মই এনেকৈয়ে প্ৰায়বোৰ নিয়ম শেষ হ'লেগৈ আমাৰো ঘৰ যাবলৈ হ'ল ভিডিঅ'টোত আজিলৈ ইমানখিনি আছিল আন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজিলৈ আহিলোঁ দেই বাই